মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক মই কেইবিধমান ফুলৰ নাম ক'ম আৰু এই ফুলবিলাক তোমালোকৰ লগত চিনাকি কৰাই দিম। ফুল তোমালোকে দেখিছা, ফুল আমি বহুত ভাল পাওঁ। ফুল পূজাত লাগে আৰু ফুল থাকিলে কি হয়, সৌন্দৰ্য বৰ্ধন হয়। বাগিচাত যেতিয়া ফুল ফুলি থাকে তেতিয়া বাগিচাখন কি হয়, ধুনীয়া লাগে। অৰ্থাৎ ফুলে বাগিচাৰ সৌন্দৰ্য বৰ্ধন কৰে। এতিয়া মই ফুলৰ নামবিলাক কৈ যাম, তোমালোকে ফুলৰ নামবিলাক শুনি যাবা আৰু ফুলৰ ছবিকেইটাও একেবাৰে দেখুৱাই যাম, তোমালোকে ফুলকেইটা চাই যাবা। এইটো হ'ল গোলাপ ফুল। গোলাপ ফুলক ফুলৰ ৰাণী বুলি কোৱা হয়। এইটো পদুম ফুল। পদুম ফুলৰ বোকাত জন্ম, ই পানীত থাকে। এইটো হ'ল ভেট ফুল। ভেট ফুলো পুখুৰীত থাকে, বিলত থাকে। ইয়াক আমি বিলত দেখিবলৈ পাওঁ। এইটো হ'ল কপৌ ফুল। কপৌ ফুলটো বহাগ বিহুত নাচনীবিলাকে খোপাত লয়। এইটো হ'ল ডালিয়া ফুল। ডালিয়া ফুলৰ বহুত পাহি আছে। এইটো হ'ল চম্পা ফুল। চম্পা ফুলৰ সুগন্ধি বহু দূৰলৈ বিয়পি পৰে। এইটো হ'ল নাৰ্জী ফুল। নাৰ্জী ফুলৰ আন এটা নাম হ'ল গেন্ধাই ফুল। ইয়াক আমি গাঁৱৰ মানুহবিলাকে কি বুলি কওঁ, ইয়াক গেন্ধেই ফুল বুলি কওঁ। এইটো হ'ল পপী ফুল। পপী ফুলটো টিকটিকীয়া ৰঙা। এইটো হ'ল টিউলিপ ফুল। এইটো ডেইজি। এই ফুলটো সুন্দৰ লাগে। এইটো হ'ল তগৰ। তগৰ ফুল যেতিয়া ফুলে ইয়াৰ দূৰৰ পৰাই কি হয়, সুগন্ধি বিয়পে। ইয়াক আমি জাপ-দগৰ ফুল বুলিও কওঁ। এইটো হ'ল জবা ফুল। জবা ফুল বগাও আছে, ৰঙাও আছে। ৰঙা জবাক ৰক্ত জবা বুলি কোৱা হয়। এইটো হ'ল অৰ্কিড ফুল। এইটো দেখিবলৈ খুব ধুনীয়া। এইটো হ'ল ৰজনীগন্ধা। ৰজনীগন্ধা ফুল ধুনীয়া আৰু ইয়াৰো সুগন্ধি আছে। এইটো হ'ল সূৰ্যমুখী ফুল। সূৰ্যমুখী ফুলক বেলি ফুল বুলিও কোৱা হয়। যেতিয়া সূৰ্যটো উদয় হয় তেতিয়াই এই ফুলটো কি হয়, ফুলে। আৰু যেতিয়া সূৰ্যটো অস্ত যায় তেতিয়া এই ফুলটো কি হয়, মৰহি যায়। এইটো হ'ল কেলেণ্ডুলা ফুল। কেলেণ্ডুলা ফুলৰো পাহিকেইটা খুব ধুনীয়া। এইটো হ'ল অপৰাজিতা ফুল। অপৰাজিতা ফুলৰ ঔষধি গুণ আছে। ইয়াৰো বগা অপৰাজিতা আৰু নীলা অপৰাজিতা আমি দুই ধৰণৰ অপৰাজিতা ফুল দেখিবলৈ পাওঁ। এইটো হ'ল কচমচ ফুল। এই কচমচ ফুলটো দেখিবলৈ খুব ভাল লাগে। এইটো হ'ল পাৰিজাত ফুল। পাৰিজাত ফুলৰ পাতবিলাক কলগছৰ পাতৰ নিচিনাই হয়, কিন্তু কলগছতকৈ এই গছডাল সৰু হয় আৰু ইয়াৰ পাৰিজাত ফুলৰ বিভিন্ন ৰঙৰ পাৰিজাত ফুল দেখিবলৈ পোৱা যায়। হালধীয়া আছে আৰু ৰঙা পাৰিজাতো আছে। এইটো হ'ল কৰবী ফুল। এই কৰবী ফুলৰ গছডাল ডাঙৰ হয় আৰু পাতকেইটা সৰু সৰু আৰু পাতকেইটা দীঘল দীঘল সৰু সৰু। এই কৰবী ফুল হালধীয়াও আছে আৰু বগা কৰবী ফুলো আছে। এতিয়া মই তোমালোকক বহুকেইটা ফুল দেখুৱাই দিলোঁ আৰু নামকেইটাও কৈ গ'লোঁ। গতিকে তোমালোকে ফুলকেইটাৰ নামকেইটা মনত ৰাখিবা। ইয়াৰ ভিতৰত গোন্ধ থকা ফুলো আছে, গোন্ধ নথকা ফুলো আছে। ইয়াৰ পিছত মই আৰু এটা ভিডিঅ'ত তোমালোকক কৈ দিম। আজিৰ কাৰণে মই তোমালোকক এই ফুলৰ নামকেইটা ক'লোঁ আৰু মোৰ পাঠ ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।